হেল্ল' ভিউয়াৰ্ছ, আজি মই আসাম স্পেচিয়েল টেটৰ পৰিৱেশৰ কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। যদি কোনোবা ভিউয়াৰ্ছ মোৰ চেনেলটোত নতুন আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব। চাওঁ আহক ভিডিঅ'টো। কুৱেশ্যন নম্বৰ 1, ভাৰতৰ ইক' লেবেল বা পৰিৱেশ প্ৰতীকটো কি? উত্তৰটো হ'ব মাটিৰ পাত্ৰ। ভাৰতৰ ইক' লেবেল বা পৰিৱেশ প্ৰতীকটো হৈছে মাটিৰ পাত্ৰ। কুৱেশ্যন নম্বৰ 2, সবাতোকৈ উন্নত জাতৰ শেলাইবিধ কি? উত্তৰ হ'ব বাদামী শেলাই। সবাতোকৈ উন্নত জাতৰ শেলাইবিধ হ'ল বাদামী শেলাই। কুৱেশ্যন নম্বৰ 3, গণিত বিজ্ঞান আৰু পৰিসংখ্যা বিজ্ঞানৰ আধাৰত জীৱৰ অধ্যয়নক বায়'মেট্ৰি বুলি কোৱা হয়। গণিত বিজ্ঞান আৰু পৰিসংখ্যা বিজ্ঞানৰ আধাৰত জীৱৰ অধ্যয়নক বায়'মেট্ৰি কোৱা হয়। কুৱেশ্যন নম্বৰ 4, পোহৰ প্ৰদূষণ কি? উত্তৰটো হ'ব বায়ুমণ্ডলত থকা এৰ'ছল কণা আৰু ধূলিকণাৰ দ্বাৰা পোহৰৰ কৃত্ৰিম বিচৰণ। পোহৰ প্ৰদূষণ হৈছে বায়ুমণ্ডলত থকা এৰ'ছল কণা আৰু ধূলিকণাৰ দ্বাৰা পোহৰৰ কৃত্ৰিম বিচৰণ। নেক্সট কুৱেশ্যনটো হৈছে সেউজ যাত্ৰা বা গ্ৰীণ লাভলিহুড মানে হৈছে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল প্ৰদূষণমুক্ত জীৱন। সেউজ জীৱন যাত্ৰা বা গ্ৰীণ লাভলিহুড মানে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল প্ৰদূষণমুক্ত জীৱন। কুৱেশ্যন নম্বৰ 6, সমুদ্ৰৰ গভীৰতা মাপন বিজ্ঞানৰ নাম কি? উত্তৰটো হ'ব বেথিমেট্ৰি। সমুদ্ৰৰ গভীৰতা মাপন বিজ্ঞানৰ নাম হৈছে বেথিমেট্ৰি। কুৱেশ্যন নম্বৰ 7, আটাইতকৈ অধিক স্থায়ী পৰিস্থিতিতন্ত্ৰটো কি? উত্তৰটো হ'ব মহাসাগৰ। আটাইতকৈ অধিক স্থায়ী পৰিস্থিতিতন্ত্ৰ হ'ল মহাসাগৰ। নম্বৰ 8, এডাল খাদ্য শৃংখল কিহৰ দ্বাৰা আৰম্ভ হয়? উত্তৰটো হ'ব সালোকসংশ্লেষী জীৱ। এডাল খাদ্য শৃংখল সালোকসংশ্লেষী জীৱৰ দ্বাৰা আৰম্ভ হয়। কুৱেশ্যন নম্বৰ 9, খাদ্য শৃংখল কি? উত্তৰটো হ'ব উৎপাদকৰ পৰা উপভোক্তালৈ খাদ্য শক্তিৰ স্থানান্তৰণ। খাদ্য শৃংখল হৈছে উৎপাদকৰ পৰা উপভোক্তালৈ খাদ্যৰ শক্তিৰ স্থানান্তৰণ। কুৱেশ্যন নম্বৰ 10, এটা পৰিস্থিতিতন্ত্ৰৰ কাৰ্য হ'ল শক্তিৰ প্ৰবাহ। কুৱেশ্যন নম্বৰ 11, আলোক ৰাসায়নিক স্মগ কি প্ৰদূষণৰ সৈতে জড়িত? উত্তৰটো হ'ব বায়ু। আলোক ৰাসায়নিক স্মগ বায়ু প্ৰদূষণৰ সৈতে জড়িত। কুৱেশ্যন নম্বৰ 12, অলসতা আৰু উৎকণ্ঠা কিহৰ বাবে সৃষ্টি হয়? উত্তৰটো হ'ব শব্দ প্ৰদূষণ। শব্দ প্ৰদূষণৰ ফলত অলসতা আৰু উৎকণ্ঠাৰ সৃষ্টি হয়। কুৱেশ্যন নম্বৰ 13, মিথেন গেছ সৃষ্টি কৰা কৃষিক্ষেত্ৰখন কি? উত্তৰটো হ'ব ধাননি পথাৰ। ধাননি পথাৰত মিথেন গেছৰ সৃষ্টি হয়। কুৱেশ্যন নম্বৰ 14, ৰেলৰ চকাই কিমান পৰিমাণৰ শব্দৰ সৃষ্টি কৰে? উত্তৰটো হ'ব 90 ডেচিবেল। ৰেলৰ চকাই 90 ডেচিবেল পৰিমাণৰ শব্দৰ সৃষ্টি কৰে। কুৱেশ্যন নম্বৰ 15, স্নায়ুতন্ত্ৰৰ ওপৰত প্ৰত্যক্ষভাৱে ক্ৰিয়া কৰা প্ৰদূষকটো কি? উত্তৰটো হ'ব জৈৱ ফচফেট। স্নায়ুতন্ত্ৰৰ ওপৰত প্ৰত্যক্ষভাৱে ক্ৰিয়া কৰা প্ৰদূষকটো হ'ল জৈৱ ফচফেট। আজিলৈ এইখিনি আছিলে। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।